দিন আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু ভিডিঅ'টোত ভণ্টি এজনী আহিছিলে নগৰৰ পৰা বাকী আৰু এনেকৈয়ে মানে আমি এঠাইলৈ গৈছিলোঁ নৈ কিনাৰত গা ধুবলৈ কাৰণে। তাৰপাছত আৰু সেই তাতে ধেমালি কৰি থকা অৱস্থাতে এটা শব্দ মুখৰ পৰা ওলাই গৈছিল আৰু সেই শব্দটোক লৈ আচলতে সেই শব্দটোৱে বহুতৰ মনত আঘাত সানিছে আৰু মই ভবা নাছিলোঁ ইমানখিনিয়ে হৈ যাব বুলি বা ইমান এটা ডাঙৰ ভুল হ'ব বুলি, আৰু জানি বুজি সেই ভুল কেতিয়াও কৰা নাছিলোঁ। ভুল হৈ গ'ল আৰু সেইবাবে লখিমপুৰলৈ মাতিলে মোক আৰু লখিমপুৰলৈ আহিলোঁ ৰাতিপুৱাই। এতিয়া দুপৰীয়া হ'লহি বাৰু, বহুত সময় লাগিলে আহি পাওঁতে আৰু ভুল হোৱাৰ কাৰণে সকলো ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ। কাক কৈছিলা এইটো কথা? কৈছিলা মানে এতিয়া ৱাইফে কৈছিলে শব্দটো, কিন্তু মই ভালদৰে সেই শব্দটোৰ বিষয়ে ইমান এটা ভাবি চোৱা নাছিলোঁ যে ইমান কথাষাৰ আগবাঢ়ি যাব বুলি। এতিয়া কাক লৈ কৰা হৈছিলে কথাটো? কাক মানে আমাৰ এই ভণ্টিজনী অলপ ধেমালি কৰি আছিলে, সেই তাইকে মানে কোৱা হৈছিলে কথাষাৰ, কিন্তু তাইক কৈছিলোঁ যদিও মানে সকলো এটা জাতিৰ ওপৰত অপমান কৰা হ'ল বুলি মানি লৈছোঁ। সেইবাবে ভুলৰ ক্ষমা বিচাৰিছোঁ। ইয়াতে তুমি এতিয়া সকলোখিনি আছে, এতিয়া তুমি যিখিনি পাৰা সেইখিনি তুমি ইয়াতে অকণমান তুমি আমাৰ সন্মুখতে তুমি ক্ষমা কৰি ব্লগটো তুমি তাত পাছত সেইটো কি কৰিবা এড কৰিবা। তুমি এতিয়াই ইয়াতে আমাৰ মাজতে যেনেকৈ এইটো আমাৰ সমস্যাৰ ভিতৰত এটা ভুল হ'ল, ইয়াৰ বাবে কি হয় তুমি কোৱা।